হেল্ল' গাইজ, ৱেলকাম টু মাই নিউ মিনি ব্লগ। আৰু এয়া মোৰ হেল্পাৰ ল'ৰা আৰু শহুৰ দেউতাই মটৰ চেলাই মোক সহায় কৰি দি আছে, লগতে খায়ো আছে। দেখিছেনে, সি মোক কৈ আছে যে সি পনীৰ খাব। আৰু আজি যিহেতু বৃহস্পতিবাৰ, আমি নিৰামিষ খাওঁ, গতিকে পনীৰকে অকণমান খাম বুলি ভাবিছোঁ। আৰু এয়া কাটি লোৱা পনীৰ, পিঁয়াজ, বিলাহী, ধনিয়া এনেকৈ কেৰাহীখন এইফালে পাতি লৈছোঁ, এইফালে পিঁয়াজ দি দিছোঁ। ইয়াতে পিঁয়াজখিনি অকণমান ৰঙা হ'বলৈ দিছোঁ, দি ইয়াতে দি দিছোঁ আদা ৰহুনৰ পেষ্টখিনি। যিহেতু আজি বেছি মা মছলা ব্যৱহাৰ নকৰোঁ, গতিকে অকণমানে আদা ৰহুনৰ পেষ্ট দি দিছোঁ। আৰু ইয়াতে অকণমান জিৰা গুড়ি আৰু গৰম মছলা দি ইয়াতে বিলাহীখিনি দি দিছোঁ, লগতে দি দিছোঁ নিমখ হালধিও। আৰু এইখিনি অকণমান সিজিবলৈ দিম এতিয়া। এয়া ধুনীয়াকৈ এইখিনি সিজি গ'ল। অকণমান লাৰি দি ইয়াতে বইল কৰি লোৱা মটৰ আৰু আলুখিনি দি দিছোঁ। যিহেতু ৰাতিও হৈছে বহুখিনি, গতিকে ভাজি কৰাৰ সময় নাই, বইল কৰিয়ে লৈছোঁ মটৰখিনি। আৰু ইয়াতে অকণমান সিজিবলৈ দিম এতিয়া। এয়া চাওকচোন, ধুনীয়াকৈ সিজি গৈছে। ইয়াতে দি দিম এতিয়া কাটি লোৱা পনীৰখিনি। পনীৰটো মই এনেকৈয়ে দি দিওঁ, পনীৰটো মই ভাজি নলওঁ, কাৰণ ভাজিলে মানে কেতিয়াবা ভাঙি থাকে। গতিকে এইখিনিয়ে ভালকৈ উতলিবলৈ দিম, যাতে পনীৰটো ভালকৈ সিজি যায়। আৰু ল'ৰায়ো যিহেতু পনীৰ খাই ভাল পায়, গতিকে এইখিনি ইয়াতে এতিয়া অলপমান দি দিম মই ধনিয়া। আৰু এইফালে দেউতাৰ ডিমাণ্ডত উৰহি এনেকৈ ভাজি খাই দেউতাই মানে বহুত ভাল পায়। সেইকাৰণে মই পিছে ইমান ভাল নাপাওঁ উৰহি খাই, কিন্তু দেউতাৰ কাৰণে অকণমান উৰহি বনাই দিম। যিহেতু মোক অলপ হেল্পো কৰি দিয়ে, গতিকে এইখিনি মই উৰহি এনেকৈ ভাজি লৈছোঁ। ৰেডি হৈ গ'ল আমাৰ ৰাতিৰ খানা। আগলৈ আকৌ লগ পাম। আজিলৈ বাই।